অভিযোগৰ ভিত্তিত আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিলবৰ আলী তেখেতে পিচি ইনষ্টিটিউচনৰ এজন শিক্ষক কি ক'ব এই লজ্জাজনক হয় এয়া গৌৰীপুৰবাসীৰ লগতে মই পিচি ইনষ্টিটিউচনৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপত মই খুবেই লজ্জিত এয়া আমাৰ শৈক্ষিক সমাজ আৰু ভদ্ৰ সমাজৰ কাৰণে এটা কলিমাখানা দিন পিচি স্কুলৰ জ্যেষ্ঠ শিক্ষক দিলবৰ আলী ছাৰৰ বিৰুদ্ধে 8 গৰাকী ছোৱালীক 8 গৰাকী ছাত্ৰীক যৌন উৎপীড়নৰ মানে অভিযোগৰ বিৰুদ্ধে আজি পিচি স্কুলৰে সেই স্কুলৰে অধ্যক্ষ প্ৰিন্সিপাল মেহবুব ছাৰে আজি এজাহাৰ দাখিল কৰি তেখেতক গ্ৰেপ্তাৰ কৰালে মই জনাত তেখেত বহুত আগৰে পৰা এনেধৰণৰ কাৰ্যকলাপ কৰি আছিল ছাত্ৰীসকলক বেয়াভাৱে টাচ কৰা ছাত্ৰীসকলক বেয়া কথা কোৱা এনেকুৱা অভিযোগ আহিছে বা আনিছে তৰিছে এই গোচৰত আজি 1 বছৰৰ পৰা এনেকুৱা ঘটনা চলি আছে আৰু 3 মাহৰ পৰা এটা বিশেষ গোট বনোৱা আছিল তেখেতৰ ওপৰত নিৰীক্ষণ কৰাৰ কাৰণে তেখেতৰ যিবোৰ চৰিত্ৰ বা তেখেতৰ ওপৰত যিবোৰ আপোনাৰ কলিমাখানা হৈছিল বা তেখেতৰ যিবোৰ কি কৰা হৈছিল বেয়া কামৰ এগেইনষ্টত তাতে তদন্ত কৰা হৈছিল এই তদন্তত আজি প্ৰমাণ হৈছে যে তেখেত সঁচাকৈ ছাত্ৰীৰ ওপৰত বেয়া ইংগিত কৰে বেয়া